সময়ৰ হুতত আজি মানৱ জাতিৰ প্ৰগতি শিক্ষা দিশত আজি সকলো দেশৰ উন্নতি জ্ঞানী হৈও আজি সকলো অজ্ঞানী নিজৰ মাজতে কটাকটি ৰাঙলী এচাম দুৰ্বৃত্তই প্ৰকৃতি ধ্বংস কৰিছে নিজৰ লাভৰ বাবে আই মাটিক মাৰিছে আই দুচকুত আজি চকুলুনি কৰিছে ক্ষমতাশালী মানৱে তলমূৰ কৰিছে ছ'চিয়েল মিডিয়া আজি নীৰৱ হৈ পৰিছে ৰক্ষকৰ নাম লৈ ভক্ষক পোছাক পিন্ধিছে এই নানা সমস্যাই হেঁচা মাৰি ধৰিছে তথাপিও এচামে আওকাণ কৰিছে গছ বন কাটি প্ৰকৃতিক নকৰিবা নষ্ট নহ'লে হ'ব আমাৰ উশাহ লোৱাত কষ্ট ধ্বংস হ'ব এই ধৰণী চিন নাথাকিব কোনো মানৱ জাতিৰ চিন নাথাকিব কোনো মানৱ জাতিৰ সময় থাকোঁতেই লোৱা সাৱতি নহ'লে যাব আমাৰ পিছ সৰকি প্ৰকৃতিক ৰখোৱা প্ৰকৃতিক বচোৱা প্ৰকৃতিক জীয়াই ৰখা অভিযান চলোৱা প্ৰকৃতিক জীয়াই ৰখা অভিযান চলোৱা